আসসালামু আলাইকুম ওরহমতুল্লাহ। আমি এজ এ মুসলিম এক আল্লাহর ইবাদত কৰোঁ আৰু এইটোত আমি বহুত সন্তুষ্ট। ৰাদিতু বিল্লাহি ৰব্বা। কিন্তু আপোনাৰ সন্মুখত এনে এটা মানুহ হ'ব পাৰে যিজনে এইটো ক'ব পাৰে যে মাবুদ আল্লাহ এজন নহয়, গড এজন নহয়, ভগৱান এজন নহয়, এজনতকৈ অধিক। তেনেহ'লে সেইজনক আমাৰ প্ৰশ্ন, প্ৰথম প্ৰশ্ন হৈছে যে আপুনি যে কৈ আছে মাবুদ এজন নহয়, ভগৱান এজন নহয়, এজনতকৈ অধিক, তো এজনতকৈ অধিক যে আছে সেই মাবুদবিলাকৰ, সেই ভগৱানসকলৰ সকলোৰ তাকত শক্তি সমান সমান আছে, পাৱাৰ সমান সমান আছে না কমি বেছি আছে? যদি এইটো প্ৰশ্নৰ উত্তৰ দিয়ে যে পাৱাৰ কমি বেছি আছে, এজনৰ পাৱাৰ বেছি এজনৰ পাৱাৰ কম, তেনেহ'লে আমাৰ প্ৰশ্ন হ'ব যে পাৱাৰ যাৰ কম এওঁ কেনেকৈ মাবুদ হ'ল, ভগৱান কেনেকৈ হ'ল? ভগৱান যিজনৰ পাৱাৰ কম, শক্তি কম, যাৰ শক্তি কম থাকে তাৰ ভিতৰত এটা আইব থাকে। শক্তি কম মানে এটা আইব তাৰ ভিতৰত, আৰু যাৰ ভিতৰত আইব থাকিব এটা, তেওঁ মাবুদ কেতিয়াও হ'ব নোৱাৰে। আৰু যদি কয় যে দুজনৰ মাবুদ যিমান আছে সকলোৰ তাকত শক্তি পাৱাৰ বৰাবৰ, তেনেহ'লে এইটো এটা আইব হয় যে এজন মাবুদ আরেকজন মাবুদক পৰাজয় কৰিব নোৱাৰিব। মাবুদে পৰাজয় কৰিব নোৱাৰিব, আনজনক পৰাজয় কৰিব নোৱাৰিব। তেনেহ'লে যিজনে মাবুদ ভগৱানে যদি আরেকজনক পৰাজয় কৰিব নোৱাৰে, তেনেহ'লে এইজন কেনেকুৱা ভগৱান হ'ল? তো এইটো এটা আইব হয়। আৰু যদি কয় যে দুজনৰ বা তিনিজন বা 10জন বা 1,33 কোটি সকলোৰে শক্তিটো সমান সমান, পাৱাৰটো সমান সমান, কিন্তু এজনে আনজনৰ লগত কি নকৰে, ঝগড়া লড়াই নকৰে, তেনেহ'লে এইটো এটা আইব হয় যে কিয় ঝগড়া নকৰে? যে সকলোৰে পাৱাৰ কি বৰাবৰ, আৰু সেইটো এজনে আৰু এজনে মানি লৈছে যে মই তাক হাৰাব নোৱাৰোঁ, তাক পৰাজয় কৰিব নোৱাৰোঁ, আৰু এও মানি লৈছে যে মই তাক পৰাজয় কৰিব নোৱাৰোঁ, মানে নিজেই হাৰ মানি লৈছে। এজন ভগৱানে আরেকজনৰ পৰা হাৰ মানি লৈছে। তাহলে এইটোও কি ভগৱানৰ ভিতৰত এটা আইব হয়, আৰু যাৰ ভিতৰত আইব থাকে এও মাবুদ, এও ভগৱান কেতিয়াও হ'ব নোৱাৰে। এইটো হৈছে এটা প্ৰশ্ন। দ্বিতীয় প্ৰশ্ন যে এজন খুদা, এজন ভগৱান, এজন গড, আপুনি যে কৈ আছে ভগৱান এজনতকৈ অধিক, এজন গড এজন ভগৱানে আরেকজনের পৰা নিজৰ ৰাজৰ কথা, নিজৰ গোপনীয় কথা লুকাই ৰাখিব পাৰে নে নাই? যদি কয় লুকাই ৰাখিব পাৰে, নিজৰ গোপনীয় কথা আরেকজনের পৰা লুকাই ৰাখিব পাৰে, তেনেহ'লে যিজনৰ পৰা লুকাই ৰাখিব পাৰে সেইজন মাবুদ, সেইজন গড হ'ব নোৱাৰে। কিয়? যিজন গড মাবুদ হয় এওঁ যদি অন্য এজনৰ কথা, গোপনীয় কথা জানিব নোৱাৰে, তেনেহ'লে এওঁৰ ভিতৰত এটা আইব আছে, মানে জানিব নোৱাৰে, জাহিল হয়। এটা কথাৰ পৰা, গাইবৰ কথাৰ পৰা, গোপনীয় কথাৰ পৰা, যে গোপনীয় কথাৰ পৰা কি জাহিল, লাইল, তেনেহ'লে এই যিজনে জানিব নোৱাৰে সেইজনে কি হ'ল, জাহিল হ'ল। তেনেহ'লে এইটো এটা মাবুদৰ ভিতৰত এটা আইব হয়, আৰু যাৰ ভিতৰত আইব থাকে এও মাবুদ কেতিয়াও হ'ব নোৱাৰে। আৰু যদি কয় নিজৰ গোপনীয় কথা আরেকজনের পৰা লুকাই ৰাখিব নোৱাৰে, গোপন ৰাখিব নোৱাৰে, তেনেহ'লে এইজন কেনেকুৱা মাবুদ হ'ল যে নিজৰ কথা, গোপনীয় কথা, মাবুদ যিজন খুদা হয়, যিজন ভগৱান হয়, গড হয়, এও নিজৰ কথাটো লুকাই ৰাখিব নোৱাৰে, এইজন কেনেকুৱা মাবুদ হ'ল? এইটো ইয়াৰ ভিতৰত কি হয়, এটা আইব হয়। আইব যাৰ ভিতৰত আছে এও মাবুদ কেতিয়াও হ'ব নোৱাৰে। তৃতীয় প্ৰশ্ন, যেটো ইম্পৰ্টেণ্ট প্ৰশ্ন, সেইটো হৈছে এই যে কমপ্লেক্সটো আছে, এই কমপ্লেক্সটো, আমি যে কমপ্লেক্সটো দেখি আছোঁ, দুনিয়াৰ ভিতৰত আমি যি দেখি আছোঁ, সূৰ্য, চাঁদ, তাৰা,
এইবিলাক যে আমি দেখি আছোঁ, সকলো মাবুদ এজন সকলোৱে মিলাই চলাই আছে। মানে একজন এই দুনিয়াটো এই যে বস্তু দেখি আছোঁ, এই বস্তুবিলাক চলাবলৈ এজনে আরেকজনের মহতাজ হয় না নহয়? আপুনি যে কৈ আছে মাবুদ ভগৱান এজনতকৈ অধিক, তো এই দুনিয়াটো চলাবলৈ হ'লে এজনে আরেকজনের মহতাজ হয় না নহয়, জৰুৰত হয় না নহয়? যদি এই কথা কয় যে যে এই দুনিয়াটো একজনেই চলাই আছে বা এই দুনিয়াটো চলাবলৈ আরেকজনের মহতাজ হয়, তেনেহ'লে এজন ভগৱান আৰু একজনৰ কি হৈ আছে? মহতাজ হৈ আছে, জৰুৰত হৈ আছে। এজন মহতাজ ভগৱান, সি জৰুৰত হৈ আছে, ভগৱানৰ জৰুৰত হয়। ভগৱান তো হ'ব লাগে বেনিয়াজ গনি, সকলো ভগৱানৰ কোনো জৰুৰতেই নহয়, কাৰো জৰুৰত নহয়। ভগৱানটো এনেকুৱা হ'ব যদি কয় যে এই দুনিয়াটো চলাবলৈ অন্য আৰু একজনৰ ভগৱানৰ জৰুৰত হয়, তেনেহ'লে কেনেকুৱা ভগৱান যিজনে আৰু একজনৰ জৰুৰত হৈ আছে? আৰু যদি কয় জৰুৰত নহয়, একজনেই চলাই আছে, তেনেহ'লে আমাৰ প্ৰশ্ন যে একজনে যদি চলাই আছে আৰু বাকী ভগৱানে কি কৰি আছে? আৰু বাকী ভগৱানে কি কৰি আছে? বাকী গড়ে কি কৰি আছে? তো বাকী যিবিলাক আছে ভগৱান আছে বেকাৰ।